নমস্কাৰ, মোৰ নাম শ্ৰী স্বস্তিকা বৰা। মই নৱম শ্ৰেণীৰ ছাত্ৰী। আজি আমাৰ বিদ্যালয়ত সৰস্বতী পূজাভাগ অনুষ্ঠিত কৰা হৈছে। প্ৰতি বছৰে আমাৰ বিদ্যালয়ত খুব সুন্দৰকৈ সুকলমে সৰস্বতী পূজাভাগ অনুষ্ঠিত কৰা হয়। আৰু আমি বাগদেৱীৰ ওচৰত এয়াই প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ প্ৰতিটো পৰীক্ষাত যাতে আমি ভালদৰে উত্তীৰ্ণ হ'ব পাৰোঁ, ভাল ৰিজাল্ট কৰিব পাৰোঁ। আৰু বিদ্যালয়ত আজি উৎসৱভাগ সফল হোৱা আপোনাৰ স্কুলত ল'ৰা ছোৱালী বৰ্তমান কিমান আছে? ল'ৰা ছোৱালী প্ৰায় 400মান আছে। আৰু আপোনাৰ বৰ্তমান আজি কিমানৰ কাৰণে কিমান ল'ৰা ছোৱালীৰ কাৰণে খানা তৈয়াৰ কৰিছে? আজি প্ৰায় 600 মানৰ কাৰণে তৈয়াৰ কৰিব গৈছে। 600-700 মানৰ বেছিয়ে হ'ব, এইটো মানে আনলিমিটেড, তেনেকুৱা হিচাপ কৰা নাযায়। এনেও মানে প্ৰয়োজনতকৈ বেছিয়ে কৰিব লাগিব।